এটা প্ৰগ্ৰাম আছিল ডিমাকুছিত প্ৰগ্ৰামৰ পৰা বাহিৰ একালশৰীয়া কৰা ভিডিঅ' এটা এহেঁতৰ লগত বনাই নদী হাই ফ্ৰেণ্ডছ ৱেলকাম মাই টু ইউটিউব চেনেল মঞ্জয় ব্লগ তো আজি আমি গৈ আছোঁ গাছলেণ্ড তো আপোনালোকে আমাৰ লগত গৈ থাকক আৰু আমাৰ ভিডিঅ'টো চাই কিনে হেল্ল' গাইজ তো আমি গৈ আছোঁ এতিয়া বৰ্তমান গাছলেণ্ড যাই পাওঁ কি লেণ্ড গম নাপাওঁ কিন্তু আমি গৈ আছোঁ গাছলেণ্ড চ' আপোনালোকে আমাৰ সৈতে ভিডিঅ'টো চাওক আৰু এনজয় লওক। হেল্ল' ফ্ৰেণ্ডছ তো আমি ফাইনেলি গৈ আছোঁ গাছলেণ্ড আৰু আমাৰ লগতে আপোনালোকে ভিডিঅ'টো চাওক আৰু গাছলেণ্ডত কেনেকুৱা কি প্ৰাকৃতিক সৌন্দৰ্য আপোনালোকক দেখাই আছোঁ তো ভিডিঅ'টো চাবলৈ নাপাহৰিব আৰু স্কিপ নকৰিব। এয়া আমাৰ লগতে আহি আছে ৰকবয় 8700 ভাই নমস্কাৰ নমস্কাৰ এয়া ভাই আহি আছে আৰু আমাৰ গ্ৰুপ আহি আছে আপোনালোকক চিনাকি কৰি এতিয়া আমি যাই লওঁ আমাৰ বহুত দেৰি হ'ল মানে এজন মোৰ বন্ধু এজন ৰৈ আহিছিলোঁ তাৰ বাবে আমাৰ দেৰি হৈছে তো এতিয়া আমি গৈ আছোঁ গৈয়ে সদায় মানে ক'ৰবাত যাব খুজিলে এনেকুৱা এটা অৱস্থা হয় নহয় ৰাস্তা পদূলি বেয়া নহয় কোনোবা নাহে নহয় কিবা হয় পেট্ৰল শেষ হ'ব কিবা হ'ব মোৰ মানে জীৱনটো এনেকুৱাই আৰু এয়া আমাৰ লগবোৰ ৰৈ আছে সেইবাবে মই উপস্থিত হ'লোঁ এতিয়া মোৰ কাৰণে ৰৈ আছিল এতিয়া আমি যাওঁ এয়া মোৰ জেহৰুল ভাই এয়া ৰকবয় 8700 এয়া হিমু ভাই মানে ষ্টাণ্ড দিব কৈ আছোঁ কিন্তু দিয়া নাই কি কৰিম আৰু দুখৰ কথা চ' আমি এতিয়া গৈ আছোঁ অলপমান মানে জিৰণি ল'লোঁ কাৰণ কিছুমানে পেচাব কৰা লাগিছে পেচাব কৰি লৈ ল'ল এতিয়া আমি যাম এয়া আহি পালোঁ আমাৰ শ্বহীদ বেদী যে আপোনালোকে গমে পায় শ্বহীদ বেদী কি কেনেকুৱা কি ক্ষেত্ৰত কি হৈছিল চ' ইমান ক'বলগীয়া নাই অকণমান ভোক লাগিল সেয়াই ভাবিলোঁ কিবা এটা খাই ল'লোঁ কিন্তু পৰঠাৰ দাম 25 টকা খাই কিন্তু বেজাই মজা লাগিছে আৰু এই পাই গ'লোঁ আমি খতৰা সত্ৰ আৰু এটা ভিডিঅ' বনাম বুলি ভাবি আছোঁ খতৰা সত্ৰৰ বিষয়ে ভিতৰত সোমাই কি আছে দেখুৱাম আপোনালোকক চ' আজি গেটটোৱে দেখালোঁ আৰু এনেকুৱা আহি কিনে আমি দলংখন ৰৈলোঁ কাৰণ দুটা ল'ৰা বহুত কম স্পীড গাড়ী চলায় সেইকাৰণে সিহঁতক ৰৈ আছোঁ এয়া আমাৰ বিভিন্ন ৰকমৰ গাড়ী আছে চ' এয়া আমাৰ লগবোৰ মানে ব্লগ বনাইছে সেইকাৰণে অলপ ভাল পাইছে আমাক কি ক'ম আৰু চ' এনেকৈ গৈ থাকোঁতে আমাৰ এটা এক্সিডেণ্ট হ'ল চ' খুবেই মনটো দুখ লাগিছে এয়া দেখিছেনে আপোনালোকৰ লাইভ ভিডিঅ' ৰৈ গৈছে। হেল্ল' গাইজ তো আমি আহি পালোঁ ক'ত আহি পালোঁ কি আহি পালোঁ একো গম পোৱা নাই কিন্তু আৰু অলপ যাব আছে যাই কিনে আমাৰ ফাইনেলি গাছলেণ্ড পামগৈ আৰু এয়া মোৰ লোক মানে ফ্ৰেণ্ডছ এয়া বহুতখিনি গাড়ী আহিছিল চ' সিহঁত গ'ল বেলেগ জেগাত আমি আহিলোঁ বেলেগ ঠাইত আমি আহিলোঁ বেলেগ ঠাইত চ' আপোনালোকক আৰু 5 কিলোমিটাৰ গ'লে আপোনালোকক আমি গাছলেণ্ড পাম চ' গাছলেণ্ড আপোনালোকৰ লগত দেখাই আছোঁ চ' আপোনালোকৰ ভিডিঅ' স্কিপ নকৰিব আৰু যদি ভিডিঅ'টো আহি থাকোঁতে যিটো লোকেশ্যন ভাল লাগিছে ত' লাইক কৰিব শ্বেয়াৰ কৰিব ইয়ালৈ যদি আহিব ইচ্ছা আছে কমেণ্ট কৰি জনাব আপোনালোকক আমি এড্ৰেছটো চেণ্ড কৰিম চ' সেইখিনিয়ে ক'বলগীয়া আছিল তেতিয়া আপোনালোকে আমাৰ ব্লগ ভিডিঅ'টো চাই থাকক। হেল্ল' ফ্ৰেণ্ডছ তো ফাইনেলি আমি আহি পালোঁ গাছলেণ্ড আহি পোৱা নাই বুলি কৈছিলোঁ নাই তো এটা আপোনালোকক সুন্দৰ ভিউ এটা দেখাওঁ চ' আপোনালোকে ভিউটো চাওক ভিউটো চাই কেনে লাগে কওক তো ইয়াতে থাকি গাছলেণ্ড যাবলৈ মনে যোৱা নাই কাৰণ ইয়াতে থাকি ইমান ধুনীয়া লাগিছে এতিয়াতো গাছলেণ্ড যাবই লাগিব মানে আমাৰ গাছলেণ্ডটোহে আহিছিল চ' আপোনালোকক এটা 360 ভিউ দেখাই আছোঁ ভিডিঅ' দেখাই উঠি আপোনালোকক গাছলেণ্ডলৈ লৈ যাই আছোঁ এয়া পাগলাদিয়া নদী আমি পাই গ'লোঁ বহুত ভাল লাগিছে সেইবাবে আপোনালোকক দেখাবলৈ ওলালোঁ এটা 360 ভিউ চ' আপোনালোকে ভিডিঅ'টো চাওক।
ডিমাকুছিত প্ৰগ্ৰামৰ পৰা বাহিৰা বাহিৰে একপাক সোমালো মই একদিন ঘৰত যাম এটা ইণ্টাৰভিউ লগাম মই এটা চেনেল এটা আচ্ছা মই কৈ আছোঁ বাৰু এই চেল্ফি উঠো ঠেলি দিমে ভালে চাবে না এওঁলোক কিয় আকৌ একালশৰীয়া কৰা ভিডিঅ' এটা এহেঁতৰ লগত বনাই নদী পিছত ইহঁতকো লগ পালোঁ আমি এতিয়া আকৌ যাম গাড়ীত উঠি বাই 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 চ' গাইছ আপোনালোকক এটা কথা ক'ব ওলালোঁ মানে পাগলাদিয়া নদী এটা বিশেষ সূত্ৰ আছে মানে ইয়াতে যদি এজাক বৰষুণ দিয়ে মানে ক'ৰ পৰা পানী আহে কোনো গম নাপায় কিন্তু এনেকুৱা পানী আহে চ' কোনো মানুহ পাৰ হ'ব নোৱাৰে এনে কিন্তু পানী নাই এইটো কথা আপোনালোকে জানে কিন্তু কিছুমান মানুহে নাজানে চ' সেইসকল মানুহক ক'লোঁ এয়া আহিছোঁ পাগলাদিয়া নদী এটা মজা ভিউ চ' আপোনালোকে এই ভিউটো চাবলৈ একেবাৰে নাপাহৰিব হেল্ল' গাইছ তো আমি গ্ৰাছলেণ্ড যাম বুলি ভাবিছিলোঁ কিন্তু গ্ৰাছলেণ্ড যাবলৈ মানে বহুত খুবেই দুখিত হ'লোঁ যে গ্ৰাছলেণ্ড যাব নোৱাৰিলোঁ কাৰণ তালৈ যাবলৈ পাছ দিয়া নাই আৰু মানে পুলিচো বহুত আছে সেইকাৰণে আমি আপোনালোকৰ ভিডিঅ'টোৰ কাৰণে আমি ৰাইনো ইক' টি হাউচত আহি গ'লোঁ চ' তাৰ এটা সুন্দৰ ভিউ দেখাওঁ কি আছে কি নাই চ' বেছিদিন হোৱা নাই এটা নিউজত ভিডিঅ' দিছে যে ৰাইনো টি হাউচৰ বিষয়ে চ' আপোনালোকক ভাবিলোঁ আমি আহি গ'লোঁ সেইকাৰণে চ' ভিতৰলৈ সোমাওঁ কি আছে কি নাই আমিও গম পোৱা নাই আৰু আপোনালোকেতো গম পোৱা নাই চ' আপোনালোকক দেখাই দিওঁ ইয়াতে কিন্তু এটা ভাল আপোনালোকে মন কৰিব ইয়াতে পাৰ্কিঙৰ পইচা একেবাৰে নলয় কাৰণ ইমানবোৰ গাড়ী আছে যদি পাৰ্কিঙৰ পইচা লয় মানে বহুতখিনি পইচা পায় কিন্তু নলয় তাৰপৰা বহুত ভাল লাগিছে মানে বাকী য'তে গৈছোঁ চব পাৰ্কিং দিবলগীয়া হৈছে কিন্তু ইয়াতে নাই চ' মানে দাদাজনে ক'লে সেইটো চাইডে ৰখোৱা কিন্তু আমাৰ লগবোৰ আগত আছে কাৰণে আমাৰ আগলৈ মাতিলে চ' আমি আগলৈ গৈ আছোঁ গাড়ীখন থ'ম আৰু আমি ৰাইনো টি হাউচ ভিতৰলৈ সোমাই যাম চ' আমাৰ লগতে আপোনালোকেও যাই থাকক কাৰণ আপোনালোকে ভিডিঅ'টো চাই থাকে তেতিয়া ভাল লাগে মৰম দিয়ে কি বা হয় নতুন ব্লগাৰ হিচাপে ইমানখিনি অভিজ্ঞতা নাই চ' যিখিনি পাৰোঁ সেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ এতিয়া আপোনালোকে ভিডিঅ'টো চাওক আৰু এনজয় লওক এয়া গাড়ীবোৰ থ'লোঁ আৰু আমি এতিয়া খোজকাঢ়ি গৈ আছোঁ ভিতৰলৈ আৰু দেখা পাইছে কিমান গাড়ী আছে আজি 15 আগষ্ট চ' বহুত মানুহ আহিছে ফ্ৰী আছে কাৰণে আজি ফুৰিব আহিছে ইয়াতে মানে আহি কিনে বহুত ভাল লাগে প্ৰায় সকলো মানুহে কৈছে ভাল লাগিছে চ' আপোনালোককো দেখাওক কিমান ভাল লাগে আপোনালোকক জনাব মানে কি ক'ম আৰু বাইকেই বাইক মানুহেই মানুহ চাৰিওফালে কেৱল মানুহ হে গাইছ তো ফাইনেলি আমি ৰাইনো টি হাউচ ভিতৰলৈ সোমাই গ'লোঁ আৰু ইয়াতে এটা কথা ভাল লাগিছে যে ইয়াৰ যিজন মানুহ স্বত্বধাৰী মানে ৰাইনো টি হাউচৰ মালিক বুলি কওঁ তেওঁ মানে 5000 পুলি মানে গছৰ পুলি বিতৰণ কৰিছে একেবাৰে বিনামূলীয়া মানে মানুহজনে কৈছে যে গছ থাকিলেহে মানুহ থাকিব সেইকাৰণে তেওঁ মানে বিনামূলীয়াকৈ বিতৰণ কৰিছে তাৰ বাবে নিশ্চয় সুখী মানে আমি লৈ গৈছোঁ ঘৰলৈ চ' এতিয়া আপোনালোকে এটা সুন্দৰ ভিউ দেখাওঁ ইয়াতে কোনো ধৰণৰ কথা নাথাকে অনলি মিউজিক থাকিব আপোনালোকে মিউজিকৰ সৈতে আনন্দ লওক এই ভিউটো মানে ক'ব নালাগে
ইয়াতে মানে বাৰ্মা ব্ৰিজ আছে আৰু জিপ লাইন আছে। চ' আপোনালোকক এটা ভিউ দেখাম। মানে মই ভাবিছিলোঁ বাৰ্মা ব্ৰিজত পাৰ হওঁ আৰু জিপ লাইনত উঠো, এবাৰ আনন্দ লওঁ। চ' মানে পইচা বহুত বেছি, মানে জিপ লাইনৰ খৰচ 300 টকা আৰু বাৰ্মা ব্ৰিজৰ 100 টকা। চ' মানে আমাৰ লগত ইমানো পইচা নাছিল, সেইকাৰণে মিছ কৰিলোঁ। আৰু এবাৰ যদি যাওঁ কোনোবা দিনা নিশ্চয় উঠিম, আপোনালোকক সেই ভিউটো, সেই এনজয়টো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এয়া বাৰ্মা ব্ৰিজ আপোনালোকে দেখা পায়ে আছে। আপোনালোকে অতি সুন্দৰ ভিউ এটা দেখা পালে বাৰ্মা ব্ৰিজৰ। চ' কেনে লাগে? মজাটো লাগিছে, কাৰণ উপভোগ কৰক না এবাৰ, আপোনালোকে চাই লওক। আৰু এয়া হৈছে ৰাইনৰ টিহঁতৰ অতি সুন্দৰ ভিউ, মানে ক'ব নালাগে, মোৰ ইমানেই ধুনীয়া লাগিছে ভিউটো চাই। চ' আপোনালোকক এটা দেখাই দিলোঁ ভিউটো, কেনে লাগিছে কমেণ্ট কৰি জনাব। চ' গাইছ, এটা বেয়া খবৰ আৰু এটা ভাল খবৰ। আমি মানে যাব আছিলোঁ গাছলেণ্ড, গৈ পালোঁ কি ভাই চামৰেং। তো গাইছ, তো নেক্সট ব্লগটোত আপোনালোকে পাব গাছলেণ্ডৰ বিষয়ে। চ' বেয়া নাপাব, আমি গাছলেণ্ড গৈছিলোঁ, চামৰেঙো বহুত ভাল লাগিছে। চ' ভিডিঅ'টো চাব, আৰু যদি ভাল লাগিছে আপোনালোকে যদি আহিব খোজে কমেণ্ট কৰি জনাব, আৰু ভাল লাগিছে যদি লাইক কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানতে এৰিছোঁ। আজি কাৰণ দেখা পাইছে মনটো বহুত বেয়া লাগিছে, কাৰণ আমি গাছলেণ্ড যাব নোৱাৰিলোঁ। মানে কি হ'ল, মানে আমাৰ লগৰ ল'ৰা কেইটামান আহিছে চামৰাঙত যাব, আমি আহিছিলোঁ গাছলেণ্ডত। চ' সিহঁতে তাৰমানে আমাক এনেকৈ ফাঁচাই লৈ গ'ল, আমি গমেই নাপালোঁ যে আমি চামৰাঙত যাই আছোঁ। চ' আমাৰ লোকজনে বহুত আমাৰ লগত গাদ্দাৰ কৰিলে। এতিয়া ৰাখিছোঁ, বাই।